বন্ধুসকল আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ CSC আমাৰ নতুন এটা ব্ৰেণ্ডিং আহিছে তো ব্ৰেণ্ডিংটো আপোনালোকে ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব তো এইটো এপিনে এপিনে CSC ID টো লিখি দিব 12 ডিজিট মই ফটোশ্বপ ফাইলটো আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যন লিংকত শ্বেয়াৰ কৰি দিম তাত ক্লিক কৰি ডাউনলোড কৰি ল'ব তো এইখন হ'ল অসমীয়া ভাৰ্চন তো ইয়াতে মই এনেকৈ দিছোঁ আৰু ডেমো হিচাপত ক খ গ ডিজিটেল সেৱা কেন্দ্ৰ তো ইয়াতে আপোনাৰ চেণ্টাৰৰ যিটো নাম দিয়ে বা আপোনাৰ যিটো চেণ্টাৰৰ নেম হয় এইটো সুন্দৰকৈ লিখি দিব ইয়াতে ক খ গ এনেকৈ দিছোঁ আৰু ডেমো হিচাপত দিছোঁ তো আপোনালোকে ইয়াতে চেণ্টাৰৰ এড্ৰেছটো সুন্দৰকৈ লিখি দিব এইপিনে জিলাখনৰ নামটো লিখি দিব তাৰপিছত ডেছ অসম তো এইটো এনেকৈ আছে তো এইখন হ'ল অসমীয়া বেনাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব তাত ডাউনলোড কৰি ল'ব পাৰিব অৰিজিনেল ফটোশ্বপ ফাইলটো তো এইখনৰ ইংৰাজী সেনেকৈ এইটো 12 ডিজিট CSC ID এনেকৈ ব্লেক কালাৰত দিব তো ABCD এনেকৈ দিয়া আছে ডিজিটেল সেৱা কেন্দ্ৰ আপোনাৰ যিটো নাম আছে চেণ্টাৰটোৰ সেইটো নাম দি দিব তো এইটো নিউ ব্ৰেণ্ডিং সকলোৱে চেণ্টাৰত লগাই ল'ব তো এইটো নতুন ব্ৰেণ্ডিং দিছে CSC তৰফৰ পৰা এইটো আপোনাৰ চেণ্টাৰৰ এড্ৰেছ ইয়াতে ডিষ্ট্ৰিক্ট লিখিব লাষ্টৰ পিনে আছাম ইয়াতে আপোনাৰ চেণ্টাৰটো য'ত আছে তো তাৰে এড্ৰেছখিনি ভিলেজ হওক টাউন হওক বা কিবা আপোনাৰ চকত আছে গোটেইখিনি সুন্দৰকৈ এড্ৰেছখিনি ইয়াতে লিখি দিব তো মই নেক্সট প্ৰচেছত দেখাই দিছোঁ কেনেকৈ ডেছক্ৰিপশ্যনত ডাউনলোড কৰি দিব এইটো ধৰি লওক ট্ৰেন্সপৰ্ট ছাৰ্ভিচৰ বেনাৰ বা লগ ইন প্ৰচেছৰ ভিডিঅ' আছিলে তো ইয়াতে ডেছক্ৰিপশ্যনটো এনেকৈ তলৰ পিনে থাকে এইটো আছামিজ বেনাৰ ডাউনলোড লিংক তো এই লিংকটোত এনেকৈ ক্লিক কৰি দিব এই ভিডিঅ'টোৰ তো ইয়াতে আপোনাৰ ডাউনলোড কৰি এডিট কৰি আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কৰিব তো ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' ইয়াতে পাই থাকিব তো ভিডিঅ'টো এইখিনিয়ে থেংক ইউ